প্ৰিয় দৰ্শক, পুনৰ আপোনালোকলৈ বুলি আন এটি ভিডিঅ'লৈ আহিছোঁ। ভিডিঅ'টি চাই পেলাই কিছু হ'লেও আপোনালোকে উপকৃত হ'ব বুলি মই আশা কৰোঁ। গীতা ভাগৱতত উল্লেখ থকা সত্যৰ ওপৰত অতি গুৰুত্বপূৰ্ণ 4টা উক্তি, যিকেইটা বাক্য ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল। গতিকে ভিডিঅ'টোত বাক্য কেইষাৰি ভাঙি দেখুওৱা হৈছে। আহকচোন বন্ধুসকল, ভিডিঅ'টি আৰম্ভ কৰোঁ। শ্ৰীকৃষ্ণই ধৰ্মৰ ওপৰত অৰ্জুনক কোৱা প্ৰথম বাক্যশাৰী আছিল, কৃষ্ণই কৈছিল, হে কুন্তি পুত্ৰ, আমাৰ মহান বাণী সম্বন্ধীয় তপু আছে। এবাৰ মন দি শুনা, উদ্বেগ উৎপন্ন নকৰা, প্ৰিয় আৰু হিতকাৰক, যি বেদাদিত শাস্ত্ৰত পৰমেশ্বৰৰ নাম অভ্যাস কৰিব। এইবোৰ বাণী সম্বন্ধীয় তপ পাৰ্থ। শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা 2 নম্বৰ বাক্যটি আছিল, ভগৱান শ্ৰীকৃষ্ণই তৃতীয় পাণ্ডৱক কৈছিল, হে পাৰ্থ, মনৰ প্ৰসন্নতা, মনৰ শান্তি, শান্ত ভাৱ, ভগৱত চিন্তনৰ স্বভাৱ, আত্মসংযম কৰিব পৰা অৱস্থা, এইবোৰ মন সম্বন্ধীয় তপ। অৰ্থাৎ মন প্ৰফুল্ল, শান্ত ভাৱ আৰু মোৰ কথা ভাবিব পৰাটোহে মনৰ তপ, অন্য সকলোবোৰ অসাৰ। ভগৱান কৃষ্ণই ধৰ্মৰ ওপৰত অৰ্জুনক কোৱা 3 নম্বৰ বাক্যশাৰী আছিল, কৃষ্ণই অৰ্জুনক কৈছিল, হে কুন্তে, সকলো বস্তুৰ গৰাকী মই, মোৰ ওপৰতে সকলোবোৰ সমৰ্পণ কৰা। যি কৰা, যি খোৱা, দান কৰা, তপস্যা কৰা, এই সকলোবোৰ মোৰ ওপৰতে বিশ্বাস কৰি মোক অৰ্পণ কৰা। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা 4 নম্বৰ বাক্যশাৰী আছিল, শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, যিজন পুৰুষে সকলো প্ৰাণীৰ প্ৰতি বৰিভাৱ ত্যাগ কৰিব, মৰমীয়াল দয়াসাগৰ স্বৰূপ, যাৰ অন্তৰত ঈৰ্ষা নাথাকিব, তেনে ব্যক্তিহে সুখ আৰু দুখৰ সমভাৱাপন্ন। প্ৰিয় দৰ্শকসকল, ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা ধৰ্ম আৰু সত্যৰ ওপৰত অতি মূল্যৱান 4 শাৰী বাক্য ইমানে আছিল। প্ৰিয় দৰ্শক, আপোনালোকলৈ মোৰ ফালৰ পৰা এক বিনম্ৰ অনুৰোধ, মোৰ এই উৎসাহিতমূলক ভিডিঅ'বোৰ নিয়মীয়াকৈ পাই থাকিবলৈ ভিডিঅ'টো লাইক এটা কৰি দিব, বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব আৰু এতিয়াই চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিয়ক। আপোনালোকৰ অকণমান সহায় সহযোগে আমাক জীৱনত আগবাঢ়ি যাবলৈ উৎসাহ আৰু প্ৰেৰণা যোগায়। আৰু বন্ধুসকল, মোৰ এই ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যিসকল ব্যক্তিয়ে লাইক, শ্বেয়াৰ, বেল আইকন প্ৰেছ বা ছাবস্ক্ৰাইব কৰিছে,
আৰু তেখেতসকলৰো যদি চেনেল পেজ বা একাউণ্ট আছে কমেণ্ট বক্সত লিংকটো নিশ্চয় দিব ময়ো আপোনালোকৰ লগত সহযোগ কৰিম পাৰিলে এটা স্ক্ৰীনশ্বটো দিব ধন্যবাদ